কিবা কবা মই আকৌ তোৰ চেনেল তই কৈ দিছো কিবা এটা সেইটো পিছত কবি এইখিনি তই এতিয়া এইকেইটা লৈ যা সেইটো আৰম্ভণি পিছত কৈ দিবি নাই জমনি বিলাক মানে আমাৰ আজি বিখ্যাত গায়ক বিলাক মাতিছো ফকৰুদ্দিন ফাইজুল আহিছে বিখ্যাত গায়ক উবেদ আৰু খুৰাৰ নামটো কি বা দিম এতিয়া মই ৰকিবুল খান এইটো মিউজিকটো নাপায় নাপায় তো আপোনালোকে চাই থাকিব মই দেখাই দেখিম আপোনালোকে চাই থাকিব ইনষ্টাগ্ৰাম কিং বুলি কৰি ভিডিঅ'খন বৰহি কৈ দিয়া অলপ মজাটো কি ভাই লৈছি এটা লিখে লোক এটা মাকা কৈছে আমাৰ মাই চাইটো মজাত হাঁহি থকা বনাই লৈছে মানুহ চাই কৈছে এইবোলে মাকক দেখাইছি মজা তই যি কলি মই যি কলো মজা মই এডিটৰ অলপমান কিবা কৈ দিওঁ বোলে মজা ইমান দাম যে আয়া বুলি কৈছি মজা লাগে ভাল লাগিল আমি আহিছো বিখ্যাত ফকৰুদ্দিনৰ ঘৰত আমাৰ ইনষ্টাগ্ৰাম কিং বৰ্তমান আমাৰ লগত আছে আকৌ এবাৰ দিয়া কিবা এটা কৈ দিলে ভাল পালো হয় সকলোকে আকৰ্ষণ কৰি তোৰ মাতটো শুনি আহিছি মায়াবিনী যি গাইছা গা আমাৰ প্ৰগ্ৰাম দেৰি হোৱাত অলপ আমাৰ পবিত্ৰ চহৰীয়া হেৰি কৰিছে শোক প্ৰকাশ কৰিছে আমাৰ পবিত্ৰ চহৰীয়া হেল্ল' কিমান এয়া আপুনি এটা গান এটা দি দিয়া আমাৰ পবিত্ৰ চহৰীয়া অলপ মনটো ভাল লগাই দিয়ক প্ৰথমৰ পৰা দিছে দেই তই মিক্সাৰ বক্সখন মিলি থাক আকৌ মই এনেই নাই মই এনেই চাফাই তুমি যেমন শুকান মূৰৰে চেঁচা তুষাৰ নামি অহা নোৰৰে নৈ মোৰ দেহত বহুদিনৰে আপোন নিজৰ গান শেষ হ'ব ভাবো তোমাকেই হেল্ল' কি কৰিলি আমি ফোন কৰি কি আছা ঐ যে কেটা তেতিয়া ভাল হ'ব Okay, screenshot.
ৰ এতিয়া শিকিলা নহয় খানা পাতি লাগে গাইছ এইবিলাক আলু খানাৰ যোগাৰ মাংস এইটো আমি ইয়াতে খানা বনাম এতিয়া খানা বনাই মেডামৰ আজি মানে এডিটিং শেষ হোৱা খানাটো খাম সেইকাৰণে আমি ইয়াতে খানাৰ ব্যৱস্থাটো কৰিলোঁ আমাৰ মালিকে ফেমাছ মানুহে আহি গ'লা তোৰ তাৰ মোবাইলত নাই নেকি ষ্টেটাছ মাছতে ডিলিট কৰি দিয়া নাই কিবা আছে সি বাপক নে মাকক মৰছিল যি বেয়া ডাঙৰ কণ্ট্ৰভাৰ্চি কালি যি দিছিলি কথা কৈছিল আমি আজি আহিলো খানা খুব সুন্দৰ এটা মুহূৰ্ত যিটো কি মেডাম শ্বৰ্ট ফিল্ম এখন আহি আছে গতিকে সকলোৱে আপোনালোকে চাব আমিও কাম কৰিছোঁ তাত অকণমান সৰু সৰু কাম অভিনয় কৰিছোঁ অভিনয় মানে আপোনাৰ ধৰক নিউজৰ যিটো আমি ৰিপৰ্টাৰ সাংবাদিক হিচাপে ষ্টুডিঅ'ৰ ভিতৰত বহি পেলাই মই তাত হেৰি কৰিছোঁ কথাখিনি কৈ দিছোঁ মোৰ ভিডিঅ' যিমানখিনি আছে ইয়ে এডিটিং কৰে ভাল এডিট কৰে গতিকে আপোনালোকৰ কিবা কাম থাকিলে ইয়াক জনাব বা মোকো ক'ব পাৰে কোনো কথা নাই মই ইয়াক কণ্টেক্ট কৰিব পাৰে অলপ নাম্বাৰটো ৰাখি দিবি মোৰ খুব মানে ভাল ল'ৰা ক্ৰিয়েটিভ ল'ৰা ডিছক্ৰিপশ্যনত কৰি আছে এই সৰু অৱস্থাতে খুব ভাল কাম কৰি আছে আৰু নিজৰ টকাৰে মানে বৰ্তমান চলি কি কৈছে আগতে আলোচনা কৰিব লাগিব কিন্তু পিছত নহয় আকৌ চেলিব্ৰিটি হৈ গ'লি আৰু 9K আমাৰ নতুন ৰান্ধনি এটা লৈ আহিছোঁ ক'ৰ পৰা ৰান্ধনিটো আমাৰ আচল মেইন মানুহটো এতিয়াই আহিছে আমাৰ কল্পদা খানা গৈছোঁ এইবিলাক বিখ্যাত ফকৰুদ্দিন আহমেদ খাই আহিছি না এই ফ্লেভাৰটো পাইছা জ্ঞাপন কৰিছো এতিয়া আমাৰ লগত উপস্থিত আছে আমাৰ অসমৰ গৌৰৱ গতিকে তেওঁৰ বিষয়ে জানো আহক তেওঁ ঠিকে আছে গলটো অলপ কলা হৈ আছে গলটো মোৰ ভাল দে অভিনয় যা ওলাও যা গিয়া মই মাংস কাটিম ওলামো নৰো মই কিবা এটা কত হয় মজা না অলপ পিছত খন্তেক সময় পিছত আপোনালোকৰ লগত কথা পাতিম মই কি কৰিছা এইটো দাখন মই ৰিপৰ্টিং কৰিছিলোঁ আজি মই আজি মই তেতিয়াৰ পৰা মই কষ্ট কৰি এইবিলাক আমাৰ মাজত নাথাকে আগতে মই ৰিপৰ্টাৰ আছিলো মই এতিয়া চোৱা মই মানে বৰিং নকৰে
আইডল কিবা এটা চেষ্টা বাঘ এইটো কিবা এটা যদি চিৰিয়েল চিনেমাত যদি শৰ্ট ফিল্মত যদি বাঘ চাঘ লাগে আমাৰ ইয়াৰ পৰাই নিব পাৰিবি এইটো বাঘ যদি তুমি কলাই গাঁৱৰ কলাইগাঁও কয়লা পাৰ্ট 2 লাগে আমাক পাৰ্ট 2 ডিমাণ্ড চবৰে ডিমাণ্ড পাৰ্ট 2 দুটা তিনিটা গান নলবি এইবাৰ আকৌ ৰেপ লগত নাই গেঞ্জি কণ্ট্ৰলৰ খাই কমাইছে দেৱে ভাতটো খাওঁ দে গাইছ কেৰা বুলি কবি এই দুটা হালাল নকৰা নাই কাটা যাব বহুত